আরে আম আর আনারস ললে আমার রামে দাঙিবই পারে না, ইমান আম লৈছ তই। দে হ'ব দে, এইখিনি দি হ'ব। আৰু কিবা কিবা ল'ব লাগিব ন? কল ল'ম আৰু জাম ল'ম। জাম, কল। আৰু আম ল'লোঁ, মাটিকল ল'লোঁ। হাই ফ্ৰেণ্ড, আজিতো আমতি ন, আমতিৰ বজাৰ কৰিলে দে। মই এতিয়া আমতিৰ বজাৰ কৰিবলৈ গৈ আছোঁ। আপোনালোকে আমতিৰ বজাৰ কৰিছেনে নাই? আৰু এয়া বৰষুণ ষ্টাৰ্ট হৈ আছে অলপ অলপ। মই ৰেইনকোট পিন্ধি যাব লাগিব। ব'লক তেতিয়াহ'লে বজাৰ কৰিবলৈ যাওঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক, কি বজাৰ কৰোঁ চাই থাকিব। এয়া বৰষুণত জিকি জিকি আমতিৰ বজাৰ কৰিব আহিছোঁ। আৰু এয়া আনাৰসৰ যোৰা 90 টকা বোলে আজি আমতিৰ কাৰণে। আৰু লেংৰা আম বোলে 80 টকা লাগে। আৰু কিমান? আৰু এয়া হেৰি কমলা কিমান? কমলা কিমান? এইটো কি? মালটা। হা? মালটা। মালটা কমলাৰ নিচিনা হৈছে, মালটা বোলে। তোরা মালটা খাবি? নাই আছে তো, দামটো আজি বহুত বেছিকৈ কৈ আছে না? কমে চমে লোৱা যদি লওঁ, দুটাই বেছি বেছিকৈ ল'ম অলপ। কিমান কৰি ধৰিবি কৈ দে। এইটো মিঠা হ'ব না? মিঠা হ'ব। আনাৰস কেইটা কিন্তু ডাঙৰ আছে না? 80 টকা দি দুটা আনাৰস ল'লোঁ। আরে আবার কিবা মিন্ত্রা নে কি? আরে আমটো কিমান ধরবি ক? 80 টাকা। কম ধর আমত। এটো কি টাকা? আম 35 টাকা 40 টাকাতে আম পাওয়া আছে। হ্যাঁ? কিমান? এটা 70 টাকা। হ্যাঁ, কি কয় তই? আরে এটা বহুত দাম ভাই। আম না কি তো? ৰ'দ ওলাব আৰু পিছত কি হয়তো নাজানো। আজিতো আমতি বহুত বৰষুণ হ'ব। কথা নাই, আৰু পইচা লাগিব বজাৰ কৰিব। আৰু 1000 টকা ওলাই গ'লে এতিয়া আমাৰ পৰা 5 টকীয়া নোট। ঠিক আছে, আৰু বজাৰ কৰিম, মই দেখুৱাই আছোঁ। বজাৰ চাই থাকিব। আৰু আম ল'লোঁ 2 কিলো 60 টকা কৰি লৈছা না? 60 টকা। ভাই অলপ কমত নিদিবি ন তই? মানে কমত দিয়াৰ কথা কৈছোঁ, ৱেটৰ কথা কোৱা নাই। আজি পুৰা লুটি ল। গাড়ীখনত তেল ভৰাব লাগিব। কালি অলপ ফুৰিব যাম, অলপ দূৰত। মই দেখুৱাই দিম ক'ত যাম। আৰু গাড়ীখনত তেল ভৰাও। বৰষুণত জিকি জিকি বজাৰ কৰি আহি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। খুব বৰষুণ দিছে। আমতিৰ মজাটো এতিয়াহে আহিছে যে আমতি চলি আছে। তথাপিতো অলপ মনত দুখ লাগি আছে, কামাখ্যা মন্দিৰত যাব পৰা নাই। খুব দুখিত। আপোনালোকে চাগে কোনোবাই গৈছে, কোনোবাই যদি যোৱা নাই কমেণ্ট কৰি জনাব। আৰু কোনোবাই যদি গৈছে কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে চাওকচোন কি বজাৰ কৰিলোঁ মই দেখুৱাই আছোঁ। এয়া আনাৰস, আম, তিয়হ, কল, আঙুৰ, কঁঠাল আৰু জাম আনিব আছে। মই আৰু এবাৰ ওলাই যাম, পাওঁনে নাই কোনো মানে ভৰসা নাই। তথাপিতো এবাৰ যাব লাগিব। তাৰপিছত আৰু এইবিলাক আলু, পিঁয়াজ, নেমু, মিঠাতেল, ভাতকেৰেলা। আৰু ভাতকেৰেলা এতিয়া বহুত ধুনীয়া দেই। তাৰপিছত ইয়াৰ পিঁয়াজ, এইবিলাকতো লাগিবই। আৰু আমতিৰ কথা, বজাৰ বেছি হোৱা নাই, বৰষুণে বহুত ডিষ্টাৰ্ব দিছে। আৰু এবাৰ ওলাই যাম বুলিতো ক'লোৱে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া কঁঠাল বিচাৰি গৈছিলোঁ, কঁঠালৰ লগত জামো বিচাৰি গৈছিলোঁ, কিন্তু কঁঠাল পাই গ'লোঁ, জামহে নাপালোঁ। কি যে হ'ব। এয়া আমাৰ ডাঙৰ মইনাই মোক আমতি খাব মাতিছে, আৰু এয়া আমতি খাব আহিলোঁ। এয়া আমতি খাব দিছে। ইয়াতে আম, কঁঠাল, আনাৰস,
আৰু কিবা কিবি আছে এইটো নকওঁ, চবৰে লোভ লাগি যাব। মই এইখিনি খাই যাওঁ, তাৰপিছত কৈ আছোঁ আৰু কি কি খাব পাম। আৰু এয়া কঁঠালৰ পৰা ষ্টাৰ্ট কৰিলোঁ। কঁঠাল মেইন, কঁঠাল নহ'লে আমটি খোৱা নহয়। মই এটা কিনি আনিছোঁ ঘৰত। জাম বিচাৰি পোৱাটো বহুত টান। মই বহুত জাম বিচাৰিলোঁ, আজি জাম মানে গুৱাহাটীত গোটেই ট্ৰাফিক জাম, কিন্তু খাবৰ কাৰণে মই জামেই নাপালোঁ। জাম মানে গোটেই ট্ৰাফিক জাম। ইমান বৰষুণ তাতে আৰু ট্ৰাফিক জামত ফাঁচিছোঁ। ইচ্ছা নহয় কি আৰু আমটিৰ বজাৰ কৰিব, যিখিনি বজাৰ হৈছে সেইখিনিয়ে খাম। জাম বিচাৰি নাপালোঁ, জাম বিচাৰিও নাযাওঁ আৰু। এয়া নন্দিনী হাতৰ ঘৰত আমটি খাব আহিলোঁ। মুখটো আন্ধাৰত দেখি নিনিবা, আমাক দেখাই নাপাবচোন। কি কি খোৱাবা মোক? আনাৰস, আম, আঙ্গুৰ আৰু আপেল। আপেল খাব বাৰু, মই মানে খাম। আৰু আজি আমটিৰ কি কি আৰু বজাৰ কৰিছা? মাছ মাংস মাংস, মাছ আৰু তিহ। ৰামে আমটিৰ হিচাপ বাজেটতে আৰু চেণ্ডেলো আনিছে। মুখৰ আগত কৈ নামিয়ে বাছলৈ। ৰামে খাবা দিছি, ইমান কমকে দিছি, একো নাই সিহঁতৰ ঘৰত খাবৰ কাৰণে, অকল এই আনাৰস 2 টুকুৰমান আৰু এই আম 1 টুকুৰ। হেল্ল' ফ্ৰেণ্ডছ, আজি মামাহঁতৰ ঘৰত আমটি খাবলৈ আহিছোঁ। আৰু মোক খাবলৈ একো দিয়া নাই। মোক খাবলৈ একো দিয়া নাই, সিহঁতৰ ঘৰত বস্তুৱে নাই। মই তোমাক খাবলৈ মাতাও নাই আৰু খাবলৈ নিদিওঁ। আমাৰ ঘৰত তাই ভিডিঅ' বনাইছে, খাই আহিছে, এতিয়া আমাৰ মাতিছে, তে একো খাব নিদিয়ে। হাল্লাও কৰিব নিদিয়ে। দিয়া নন্দিনীটো দিয়া এতিয়া। নিদিয়া? এতিয়া মোক খাব দিছে মাৰ প্লেটটো দি। মাকৰ লগত একেলগে দিছোঁ, বেছিকৈ দিছোঁ। এতিয়া মাকে কমকৈ খালি, জীয়েকে বেছিকৈ খাব, জীয়েকে কম খালি মাকে বেছিকৈ খাব। একেলগে দিব নালাগে, নলিবা কমো খাওঁ। আমাৰ ঘৰত যে বাচন নাই আৰু দিবৰ কাৰণে, সেইকাৰণে এনেকৈ দিছোঁ। বাচন ধুনীয়া গডৰেজত ভৰাই থৈ দিছে। আমাৰ গডৰেজে নাই, গৰীব মানুহ, কি কথা কওঁ? গডৰেজটো এতিয়া দেখাই দিব পাৰোঁ। নাই যা মিছাল। মই মাজেদি ফালি দিম, গুটিটো মই ওলাই দিম আৰু মই আমাৰ দেউতাই বজাৰ কৰিবই নাজানে। এইয়া গুটি ওলাইছে, এয়া গুটি থকা আঙ্গুৰ আনছে কম দামতে, এইয়া বহুত আনছে কম পইচাত, সেইকাৰণে গোট আছে ডাঙৰ। এইয়া আৰু সি এতিয়া পইচাগিলা মাছি মতে পাই বজাৰ কৰিব দিওঁতে, আৰু এয়া আমাৰ সৰু খাৱা শেষ কৰি দিছি, পেট ভৰাই কিনে খাইছে না। আমাৰ সৰু মানে বড়ো সৰু, তাৰ নাম বড়ো আৰু সি সৰু বড়ো। তোৰ নামটো কৈ দিছোন একবাৰ। ঐ নাম ক। হৰিচন্দ্ৰ দাস। হৰিচন্দ্ৰ দাস। ইমান লাজ তাৰ, এনে হেৰি কিন্তু কান্দা কাৰণে হেৰি পেং কৰিব কাৰণে কেনে লাগে। ইয়ে জংঘল লৈছে মূৰত। এয়া চাওক আমাৰ ঘৰত কিমান মানুহ আছে আমটি খাবা। এয়া ডাঙৰ মইনা, এয়া ৰুণমণি আমাৰ লুকাই আছে। সকলোকে আমটি খাব মাতিছিলোঁ, সকলোকে আহিছে, বহুত ভাল লাগিল। আৰু চবকে এটা গিফ্ট দিছোঁ মই মোৰ ফালৰ পৰা আমটিৰ, আৰু এয়া খাবলৈ দিছোঁ। কেনে লাগিছে? আৰু এয়া গিফ্ট দুটাকে গিফ্ট দিছোঁ আমটিৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰি দিব। আৰু যদি মোৰ ভিডিঅ' চাই আছে নতুনকৈ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।